কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ বংশ 92 সংখ্যক বাৰ্ষিক অগ্নিবৰ্ষণৰ মাজত মাত্ৰ এটা দিন বাকী। এই এটা দিনত আমি যি দ্ৰুতগতিয়ে সেৱক সেৱিকাসকলে সকলো ফালৰ পৰা কাম আগবাঢ়ি আছে। যদিও কিছু সংখ্যক ভুৱা বাতৰি প্ৰচাৰ হৈছে, আপোনালোকে সেই ভুৱা বাতৰি কাণ নিদিব। বহুত লোকে কৈছে বৰষুণ দিছে, ইয়াত বানপানী হ'ব পাৰে, কোনো আপোনালোকে চিন্তা নকৰে। হয়, যাক চিলচিলীয়াকৈ অকণমানকৈ বৰষুণ পৰিছিলে, মাত্ৰ সেইকণ আপোনালোকৰ ভগৱানৰ প্ৰসাদ বুলি আমি কাণ পাতি লৈছোঁ। আপোনালোকে কোনো চিন্তা কৰিব, ইয়াত বোকা পানী কোনো হোৱা নাই। সুন্দৰভাৱে আপোনালোকে ইয়াত দেখিবলৈ পাইছে, সুন্দৰভাৱে তেওঁলোকে আমাৰ সেৱক সেৱিকাসকলে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। সকলো ফালে আমাৰ সকলো ভকত বৈষ্ণৱ আই বাতি সকলোকে আমি অসমৰ বিভিন্ন প্ৰান্ত তথা ভাৰতবৰ্ষৰ যিমানবিলাক ৰাজ্য শাখাৰ পৰা জিলা শাখাৰ পৰা ভকত বৈষ্ণৱ আহিব, সকলো ভকত বৈষ্ণৱকে আমাৰ জোনাই জিলা সেৱা বাহিনীয়ে তথা জোনাই জিলাবাসী আমাৰ আদৰিবলৈ, ভকত বৈষ্ণৱক আদৰিবলৈ সকলো প্ৰকাৰে যিমান পাৰে চেষ্টা কৰি আছে। আপোনালোকে আহক, অধিৱেশনস্থলী আপোনালোকে চাওক। কোনোবাই হয়তো ক'ৰবাত নিউজ বাতৰি এনেই ক'ব পাৰে হয়তো এই বৰষুণ দিছে, বানপানী সৃষ্টি হৈছে, তেনেকুৱা একো হোৱা নাই। আমি আছোঁ ইয়াত বহুত দিনৰ আগৰ পৰা আমাৰ সেৱক সেৱিকা জোনাই জিলা সেৱক সেৱিকা আছে, সকলো সুবিধা আমি আপ্ৰাণ কৰা আছে। কৃষ্ণ জয় কৃষ্ণ বাপ মানে কি কথাটো হৈ গ'ল কি আপোনাৰ জেগাই জেগাই বহুত বোকা হৈ গৈছে বুলি কৈছে, কথাটো সঁচা নেকি? কথাটো এইটো সঁচা নহয়। হয়, পানী হৈছে কিন্তু বৰষুণ দিছে, কিন্তু ইমান বোকা হোৱা নাই, অলপমান হৈছে। বৰষুণ দিছে কাৰণে অকণমান হৈছে, এইটো য'ত হ'লেও হ'ব, কিন্তু ইমান হোৱা নাই যিমান ৰাইজে ফেমাছ কৰিছে। সেইটো ৰাইজ কথা এটা কৈ দিওঁ, ইমান বোকা হোৱা নাই যিমান ৰাইজে ফেমাছ কৰি আছে। আৰু মানে অধিৱেশন যে স্থগিত থাকিব সেনেকুৱা কোনো কথাই আহি নপৰে নেকি ৰাইজ? ৰাইজ চাওক, ইমান মুকলি ভাৱ ইয়াত ক'ত বোকা দেখিলে ৰাইজ এনেই ৰাইজৰ উৰা বাতৰি আপোনালোকক দেখুৱাই দিছোঁ। সেনেকুৱা একো নাই ৰাইজ, বহুত সুচাৰুৰূপে কাম আগবাঢ়ি আছে। তো চাই থাকক ৰাইজ। ৰাইজ কাম কৰি আছিলোঁ, কাম কৰি থাকোঁতে আমাক ফোন কৰিছে বোলে ভোজনালয়ত খানা ৰেডি। তো খানাটো মেইন ৰাইজ, খানাটো খাই ল'ব লাগে নেকি? সকলোকে লগ দিছে নেকি ৰাইজ? খানাটো খাই ল'ব। জয় গুৰু শংকৰ কৃষ্ণ। সকলোৱে চিন্তা নকৰিব, সকলোবোৰ একদম ধুনীয়াকৈ পৰিপাটি হৈ গ'ল, সকলোবোৰ একদম আগৰ দৰে একদম ধুনীয়া হৈ গ'ল। বহু লোকে বহুত কিবা কিবি ফটো মাৰি অকণমান দ ছাইডৰ ফটো দিছে, সেইবিলাক চিন্তা নকৰিব, সকলোবোৰ ধুনীয়া হৈ গ'ল। আহক সকলোৱে চাওকহি, আমাৰ এই অনুষ্ঠানভাগি ধুনীয়াকৈ সকলোবোৰ তৈয়াৰ কৰা হৈ গ'ল অলৰেডি। সেয়েহে সকলো আহক, সকলোৱে আহি মেলি সহযোগিতা কৰি মেলি চাই মেলি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে যেন। কৃষ্ণ চাওক, সকলোবোৰ ধুনীয়াকৈ শুকান হৈ গ'ল। যি কণ্টেক্ট টাইম বৰষুণ দিয়াৰ কাৰণে অকণমান অসুবিধা নহয়, এনে যিকোনো জেগাতে অকণমানটো হ'ব। সেইখিনিকে মানুহে ভিডিঅ' বনাই পূৰা ভাইৰেল কৰিবলৈ বিচাৰিছিলে। বহুত দূৰ দূৰণি বাসকলে যিহেতু ওলাই আছে, আমিও আপোনালোকক আদৰিবলৈ ৰেডি হৈ আছোঁ। সেয়া ধুনীয়াকৈ এইবিলাক কাৰ্যালয়বিলাক চাওক, সকলোবোৰ সুন্দৰ পৰিপাটি হৈ আছে। চিন্তা নকৰিব, সকলোৱে আহক আৰু চাওক জেগাসমূহ কি সুন্দৰ হৈ আছে, কোনো বোকা পানী একো নাই, ধুনীয়াকৈ চাব পাৰে।